morning guys. আজি ইয়াৰ পৰা চেক আউট কৰি দিছোঁ। আজি প্লেনিংটো হৈছে লামাং একচুৱেলি মানে কি হয় চাইনা বৰ্ডাৰ হয়, চাইনা বৰ্ডাৰ ওচৰত আছে তো তাৰ কাৰণে মানে মেইনলি লাগে পাছ, যি কি আমি পাই গ'লোঁ। पास बनाते दिन लगे जीटी होम स्टे मैंने पास बनाए लूँ भैया ने सच में बहुत हेल्प किया है। अभी चलता हूँ। ओके थैंक यू बाय बाय। इसी ऑफिसते जॉब करे तो সেইকাৰণে ফুল্লি মানে 100% পাব বুলি ক'লে পাই যাব, নাপাব বুলি ক'লে এইটো বেলেগ কথা বাৰু। পাছ পাই গ'লোঁ। एक्चुअली पासर ভিতৰত কি আছে এইখিনি দেখাবলৈ নোৱাৰিম এতিয়া, আৰু বাকিখিনি কথা अपने बसंती के साथ राइड करते करते बोलेंगे, ठीक है? चलो जीटी होम स्टे पर बाय बाय। এটা স্মল আপডেট দি থৈ দিম। ফিউল ষ্টেচন এটাই আছে হা, তো ফিউল ষ্টেচন এটা থকাৰ কাৰণে মানে ইয়াত তেলৰ প্ৰব্লেমটো অলপ ফেচ কৰিব লগা হয়। যদি পাৰে আপোনালোকে লগত লেণ্ড লৈ আহিব লাগে। এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ। কালি মানে কি হ'ল, আমি ৰাতি যেতিয়া ওলাই আহিছিলোঁ টাউনলৈ, ইয়াত সুধিছিলোঁ ফিউল আছে নেকি, তো 4 দিন হ'ল বোলে ফিউল আহি পোৱাহিয়ে নাছিলে। তো কালি অহা কথা আছিলে, অহা নাছিলে। আমি লামাঙৰ পাছ বনাই হৈ গ'ল, চব এভৰিথিং হৈ গ'ল, বাট কি সেই ফিউলৰ কাৰণে আমি টোটেলি আশা বাদ দি দিছিলোঁ। বাট লাকখন ইমান ভাল মানে, তো ফাইনেলি তেল পাই গ'লোঁ বাৰু। এতিয়াও খালি এটা প্ৰব্লেম কি হৈ আছে, তাত কিবা আনলোড কৰি আছে, তো সেইটো কাৰণে আমি অকণমান সময় ৱেইট কৰিব লাগিব। প্লেনিংটোত অকণমান চেঞ্জেছ আনিলোঁ, মানে যিটো হোমষ্টেত আছিলোঁ হোমষ্টেৰ পৰা ওলাই দিলোঁ, ওলাই পেলাই ৰিভাৰ ছাইডত কেম্পিং কৰি যাম বুলি ভাবিছোঁ। যি কি আপোনালোকে কালি ভিডিঅ'টো দেখিলে চাগে, চালমান খান ভিউ পইণ্ট বুলি কৈছিলোঁ, তো তাতে আজি আমি টেণ্ট তৰি পেলাই থাকিম। তো সেইকাৰণে এতিয়া লাগেজখিনি তাত থৈ আহোঁগৈ পটাপট। লাগেজখিনি থৈ মেলি চিধা লামাঙলৈ ওলাই দিব লাগিব, কাৰণ লামাং 50 কিলোমিটাৰ আছে মেচুকা টাউনৰ পৰা। বাট 50 কিলোমিটাৰ ক'বলৈ হয় কিন্তু বহুত দেৰি লাগিব। সেইকাৰণে আমি ভাবি ডাবুল যাওঁগৈ। বাকী লামাঙৰ নাজাৰাত আপোনালোকে কি পাব মই সেইখিনি আপডেট দি দিম। अल्टीमेट ये अपना हबीबी भाई भी कह रहा है। अरे यार कैंपिंग करेगा, हम लोग इधर ही कैंपिंग होगा। ओके गाइस, तो एनोका नज़ारा कौन पाबो? ये सब नज़ारा सिर्फ पहाड़ों के इलाके में ही मिलता है। अभी एक काम करते हैं, नीचे में जाएंगे, पानी को टच करेंगे तो पानी स्विच हो। ओ ये हवा ठंडा है। মেচুকাৰা মানে এতিয়া আমি য'লৈ গৈ আছোঁ লামাঙলৈ 50 কিলোমিটাৰ। ৰোড কণ্ডিশ্যন অলমষ্ট গুড। ইয়াৰ পাছৰ বনোৱা চিষ্টেমটো মানে দুটা প্ৰক্ৰিয়া আছে। ডিচি অফিচত গৈ পেলাই অকণমান ঘূৰিব পকিব লাগিব, যি কি অকণমান নহয় ভালেখিনি মুস্কিল হ'ব। তাতকৈ বেষ্ট হ'ব আপুনি যিখন হোমষ্টেত থাকিব, মইতো ৰিকমেণ্ড কৰিম আমি থকা হোমষ্টেত থাকক। বিকজ তাত মানে যিজন অ'নাৰ তেওঁ ডিচি অফিচত জব কৰে, তো সেইটো কাৰণে তাত যদি থাকে চিয়ৰিটিটো ক'ব যে পাবা। হোমষ্টেৰ কথা জানো, তেওঁলোকেও উলিয়াই দিয়ে। এইটো নহয় যে বেলেগ হোমষ্টে থাকিলে নাপাব। পাহাৰৰ মজা লৈ গৈ আছোঁ। আপোনাৰ কলিয়া কানা হে মেৰে সাথ, जो कि एंटोर बाबा बोलते हैं सब लोग। আমি আহি পালোঁ গুৰু নানকজী তপস্থান, মানে গুৰু নানকজীয়ে ইয়াতে তপস্যা কৰিছিলে। তেওঁ আৰু তেওঁৰ লগতে ভাই দুজনে একেলগে মানে তপস্যা কৰি থাকোঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ চাইছে ভালুক এটাই। সিহঁতৰ সেই ভালুকটোৱে আক্ৰমণ কৰোঁতে কিবা ঐশ্বৰিক শক্তিয়ে মানে তেওঁলোকক কভাৰ কৰিলে। মানে এটা কথা ইয়াত পঢ়ি পেলাই গম পালোঁ যে ইয়াত ভাগ্য পৰীক্ষাও কৰিব পাৰে মানে একচুৱেলি। তো জানো চাওঁ, সময় হ'লে আহি চাবলৈ মন এটা আছে। আমি ইয়াৰ পৰা গৈ থাকোঁ, কাৰণ লামাঙো গৈ আহিবলৈ আছে। তো অ'কে গাইজ, আহি পালোঁ হনুমান মন্দিৰ, মানে হনুমান কেম্প। আৰু এইফালৰ পৰা পাহাৰত মানে হনুমানজীৰ মুখমণ্ডল আছে। চিৰিয়াছলি মই ধৰিব পৰা নাছিলোঁ। মই পৰা দেখাওঁতে মই মানে গা পা ধুই আছিলোঁ। কৃষ্ণ বাবু, এইফালে মই আপোনালোকক দেখুৱাই দিম। একচুৱেলি কথাটো একদম ছেম লাগিছে সিহঁতি। একচুৱেলি ইয়াতে প্ৰমাণ হয় ন, মন মানে পবিত্ৰ কৰি আহিব লাগিব। তো আহি পেলাই বৰ্ডাৰ পালোঁ, ইয়াত পাছ দেখুৱাব লাগিব। देखना पड़ेगा। Baby, it's whatever. All this ever but you long gone, it don't matter. Ride or die, that's been the deal. The light of your back got disappear. But if you don't play that for me, I'm out of it, I'm out of it. I lick my gun and then I'm done. I'm out of it, I'm out of it. You need an old man to tell me you're no good. I'm brushing away for you. Don't need an old
ইয়াত কি ধুনীয়া গ্লেচিয়াৰ মাইনাছত যায়গৈ মানে ইয়াত লুক এট দিছ গ্লেচিয়াৰ কি হয় এডাল অস্ত্ৰ বহুত ৰেয়াৰ বস্তু দেখিছো দেই লাইফত আজি অস্ত্ৰ দেখি গৈছো আমি মাইনাছত এটা মাইনাছ চলি আছে বুলি আৰু একচুৱেলি ক'ব গ'লে লামাং একজেক্ট লামাং আমি নাপালোগে বহুত পিছল বাইক নগ'লে মানে চুকা জাৰ্ণিটো এতিয়া আমাৰ ষ্টপি আছিলে बहुत ভাল লাগিলে আজি ৰাতিটো ধমাকেদাৰ कैंपिंग होबो टीवी भाई क्या कर रहे हैं अपना एंटॉक वाला बाबू क्या बना रहे हैं एक्स्ट्रा करने की कोशिश पता नहीं होगा कि नहीं देखो भाई लोग वो अभी तक नहीं बना पाया लेकिन हमने बनाया है लास्ट फिनिशिंग देगा स्नोमैन बन रहा है हमारा ये देखो I love is for you Cindy मुंह में कैसे डालेंगे क्या बोला तूने लॉलीपॉप पिएगा हो गया कैसा लग रहा है हो गया गाइस अभी इसको देखो रुको ले लो फिर चिन्मय भाई का वायरल स्नोमैन ओके गाइस এতিয়া মানে গৈ থাকো তলত গৈ পেলাই কেম্পিং কৰিবলৈ আছে আজি বহুত বঢ়িয়া লাগিলে এণ্ড লাষ্ট টাইমৰ ভিউটো চাই লওক এতিয়া স্নোফল হ'ব ধৰিছে লাহে লাহে আৰু মানে কি হয় ইয়ালৈ আহিলে আপোনালোকে অকণমান টাইম লৈ আহিব কাৰণ মানে 3টা বজাৰ আগত উভতিব লাগিব তো আমি এতিয়া অকণমান ফাষ্ট যাব লাগিব বাট বৰফিলা হয়তো সেইকাৰণে সেফলি ৰাইডিং ঠিক আছে চিন্ময় बढ़िया बहुत ভাল লাগিছে ओके बाय बाय लग पाम तलत कैम्पिंग কৰোঁতে এইটো এটা বেলেগ এডভেঞ্চাৰ হ'ব বন ফায়াৰ তো গাইজ মানে এতিয়া আমি আহি পালোহি গুৰুদ্বাৰৰ ওচৰত আৰু তাত আছে মেইন হিল ভাগি তেওঁৰ য'ত মানে তপস্যা কৰিছিলে আৰু তাৰ পৰা অকণমান আৰ্মি লোকসকলে তেওঁৰ নামতে মিউজিয়াম এটা বনাইছে বুলি কৈছে মানে আৰ্মিসকলে এইটো সুবিধা কৰি দিছে যে যদি কিবা ভাত পানী খাওঁ বুলি ভাবিছে ৰুটি চ' এভৰিথিং দিব হেনো তো এইফালে ভিউটো এনেকুৱা নাজাৰাটো ভিডিঅ' বুজি सर इसको क्या बोलते हैं पट्टा अच्छा म्यूजियम है एक्चुअली हाथ धोना पड़ेगा लाइन बाय लाइन पानी पूरा মানে মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে ভিডিঅ' ইজ নট এলাউড বাকী ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া চাৰিওফালে নদীৰ এটা বহুত মধুৰ আৱাজে আমাক আৱৰি ৰাখিছে ভিতৰত আমি গল্ডেন টেম্পল এটা চেম্পল দেখিছিলোঁ মানে মই যাম মানে কৈছোঁ না চণ্ডীগড় জায়গা ইয়াত ধুনীয়াকৈ আমাক এতিয়া খাবলৈ দিছে দাল এইপিনে ভাত এইপিনে চব্জি এইপিনে আমাৰ পোৱালি পাই লাগিলে তো আপোনালোকে ইয়ালৈ আহিব পাৰিব ইয়াত ধুনীয়াকৈ ভিউ ল'ব পাৰিব পূজা কৰিব পাৰিব আৰু ইয়াত আপোনাৰ 24 আৱাৰ্ছ খানা ফ্ৰী খাব পাৰিব ঠিক আছে তো এতিয়া মই খাই লওঁ এইখিনি খাই লৈ মেলি কথা পাতিম ৰেকৰ্ড হ'ল নাই অ'কে গাইজ আজি মেচুকাত লাষ্ট নাইট আৰু আজি বহুত এক্সপিৰিয়েঞ্চ কৰিলোঁ লামাং গ'লোঁ আৰু কি আছিলে মানে চব পাহৰি গৈছিলোঁ তো এতিয়া জুই কোৱাৰ মাজত অ'কে একচুৱেলি মানে আমি এতিয়া আছোঁ কালি যিটো পইণ্ট আপোনালোকে চালে মেচুকা পইণ্ট ছালমান খান পইণ্ট মই পাহৰি যাওঁ মানে বায়পতি তো তাত আজি আমি কেম্পিং কৰিছোঁ এইপিনে পৰ্ক বনাইছে পৰ্ক আৰু এইফালে ষ্টিং এনাৰ্জি সৈতে ষ্টিং নহয় এইটো পাৱাৰ আৰু এইফালে চিকেনো আছে এইপিনে স্পেচিয়েল চালাড দিছে অ'কে তো আজি মানে আমাৰ প্লেনিংটো এনেকুৱা হৈ গ'ল তো আমি থাকিম ৰাতিকে টেণ্টত অ'কে চাউথ ছাইড প্লিজ টেণ্টটো নেদেখিব হয়তো ইয়াৰ পৰা অ'কে আজি আমি থাকিম টেণ্টত আৰু ৰাতিপুৱা ইয়াৰ এটা বিউটিফুল চিনেৰী সেইটো দেখুৱাম আপোনালোকক GoPro অৱস্থা মানে বেয়া GoPro ডেড হৈ গ'ল অলমষ্ট আৰু তেতিয়া মই ভ্লগিং কৰি আছিলোঁ ৰাস্তাৰ মাজত ইজ্জতৰ ঢেকীয়া হৈ গ'ল বাকী যি কি নহয় আমি কামত লাগো এইফালে অপু ভাই মানে এইবোৰ খানা দায়িত্ব লৈছে আৰু এতিয়া মানে কি ক'ব বোলা যা নেক্সট মৰ্নিং লগ পাই আছো ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে প্ৰেছ দি বেল আইকন নেভাৰ মিছ মাই আপডেটছ গুড নাইট see you in the next morning টেষ্ট কৰি আছো এতিয়া ৱাটাৰ টেষ্ট নে কি বৰফ টেষ্ট মোবাইলটো বেয়াকে লাগিছে পাগল কি যে মানে Hey, Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup. I hit the stage and leave with money that's a sticker. She picture perfect, so I told him I'm a flicker.